আপুনি উঠিলে ৰ'ব মই আপোনাৰ কাৰণে চাহ লৈ আহোঁ এই লাল চাহ খাব মন নাই গাখীৰ দিয়া চাহকে লৈ আহা অঁ ঠিক আছে আপুনি যি খায় মই তাকে বনাই দিম ঠিক আছে শুনাচোন 12টা বাজিল উঠাচোন চাহ অলপ বনাই দিয়ে যোৱা 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 চাহ অলপ বনাই দিয়ে যোৱা কি চাহ খাবা গাখীৰ দিয়া চাহকে বনাবা যোৱা গাখীৰ চাহ চোৱা তুমি পাকঘৰত যাই কেনে বনোৱা গৈ নিজেও খাবা মোকো একাপ দিবা কি মই নোৱাৰো বলা না বেবি আজি কৰবালৈ ফুৰিবলৈ যাওঁ ৰবা না মই অলপ কামত ব্যস্ত আছো বলা না ইমান দিন হ'ল লকডাউনত ঘৰত সোমাই সোমাই মোৰ আমনি লাগিছে আৰু বাহিৰৰ খানা একো খাবই পোৱা নাই তুমি বহুত কৈ থাকা কিবা কিবি আজিকালি মোক ভেলুৱে নোহোৱা হৈছে তুমি মোক ইমান ৰাফলি কথা কোৱা আৰে তুমি ইমান কিয় খং কৰা মই অফিচৰ কাম অলপ বেছি হৈছে কাৰণে আজি অলপ ব্যস্ত আছো হ'ব বেছি দেখাই দলে বেছি দেখাই ৰবা না বেছি দেখাই ৰবা না শুনাচোন কোৱা বহুত দিন হ'ল মাৰ ঘৰলৈ যোৱাই নাই আজি যাবলৈচোন এইকেইদিন মোৰ সময় নাই এইকেইদিন বহুত অফিচৰ কাম আছে গ'লেনো কি হয় বহুত দিন হ'ল ঘৰৰ পৰা ক'তো যাবই পোৱা নাই আৰে তুমি এবাৰ ক'লে বুজি নোপোৱা নেকি মোৰ বহুত কাম পৰি আছে ৰাম কি হ'ব একো বুজিও নাপায় তুমি ইমান কিয় খং কৰি আছা ক'লো খং কৰিব এনেই আজিকালি মোৰ প্ৰতি তোমাৰ গুৰুত্বই নোহোৱা হৈছে আছে মানে কি জানা নাই এইকেইদিন শুনাচোন মানে কি অফিচৰ কাম বহুত দেৰি বেছি হৈ যায় আছে ন সেইকাৰণে মানে অলপ ব্যস্ত থাকিব লগা হৈছে পৰহি গ'লে নহ'ব জানো মাৰ ঘৰত বহুত দিন যোৱাই নাই তাকেতো পৰহি গ'লে নহ'ব জানো হ'ব দিয়া ঠিক আছে শুনাচোন কি কৰি আছা দেখা নাই মোবাইল টিপি আছো চোৱাচোন কিবা অলপ বনাই দিয়া মোৰ বহুত ভোক লাগিছে কি খাবানো ভাতকে অলপ বনাই দিয়া যোৱা এই সময়ত ভাত খোৱা টাইম আছে নেকি কিবা কি যে কথা কোৱা আৰু ভাতত বহুত ফেটছ থাকে তুমি এনে দিনক দিনে শকত হৈ গৈছা ঠিক আছে চাহকে অলপ বনাই দিয়া যোৱা চাহ এই গেলা গৰমত কোনোবাই চাহ খায় নেকি এটা কাম কৰা মেগীকে বনাই দিয়া যোৱা মেগী উফ এই পেকেটিং বস্তুৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই আৰু মেগী ভাল নালাগে কিবা ন ঠিক আছে মোৰ বহুত ভোক লাগি আছে কিবা এটা বনাব দি আছো তুমি আহিব নবনোৱা পিছে যা ঠাণ্ডা পানী এগিলাচ লৈ যা এটা কাম কৰা তুমি লৈ যোৱা ফ্ৰিজত বটল আছে তুমি এক বটল খাই ল'বা আৰু মোলৈ এক বটল লৈ আহিবা হ'ব মোৰ মা মই একো নাখাওঁ মোৰ ভোক মৰি গৈছে এটা কাম কৰো দিয়া আজিৰ পৰা আমি ডায়েটিং কৰা আৰম্ভ কৰো ডায়েটিং শুনাচোন কিবা এটা বনাই দিয়া যোৱা কি খাবা ভাতকে বনাই দিয়া ভাত খাবা ভাতৰ লগত কি খাবা নো যি আছে তাকে বনাই দিবা যোৱা ঠিক আছে মই বনাব যোৱা আপুনি পাকঘৰলৈ আহিব নে ইয়াতে আনিব মই তাতে গৈ আছো যোৱা ঠিক আছে আৰু জলদি কৰিবা হা অলপ ঠিক আছে
আহিছে আমি সেলফি উঠি দিয়া দিদি এনেকে উঠিবা নেকি মাস্ক খুলি দিয়া খুলিলো এনেকে ভাল লগা নাই যোৱা যোৱা ড্ৰেছটো চেঞ্জ কৰি লোৱা এইটো ভাল লাগিছে ভাল লগা নাই এইটো ভাল লাগিছে ভাল লগা নাই এইটো ভাল লাগিছে শুনাচোন আজি এটা কথা হ'ল নহয় কোৱা কি কথা মাহীয়ে ফটো তুলিছিল মানে ল'ৰা ছোৱালী হ'লে মানে ফটো চাই আমাৰ মই ক'লো নালাগে দি দিয়া ইছ তোমাৰ যদি মুখ লাগে আমাৰ ঘৰৰ এজনৰ তেনেকৈ মুখ লাগি কি যে হ'ল তোমাৰ যদি মুখ লাগে কি হ'ব কি হৈছে নো একো নহয় দি দিয়া ঠিক আছে তাৰ আগত মই তোমাক এটা টিকা দি ল'ম দিয়া পিছে এইবিলাক কি দিছা মোৰ এইবিলাক দিলে বহুত লাজ লাগে ঠিক আছে এইখন উৰি লোৱা আৰু এইখন দিলে দেখোন মোক দেখাই নাপাব ঠিক আছে অকণমান উলিয়াই লোৱা হ'ব দিয়া হ'ব দে অলপ হাঁহি দিয়া না ইমান ধুনীয়া হৈছে দি দিম